আল্লাহৰ ওচৰত অৱশেষত শেষ ভৰসা আচলপাৰা ৰাইজৰ। আল্লাহৰ ওচৰত কিয় শেষ ভৰসা আচলপাৰা ৰাইজৰ, এই সম্পৰ্কে মই আজিজুৰ ৰহমান চৌধুৰী এটি প্ৰতিবেদন যুগুত কৰিবলৈ আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে দেখিছে যে এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী, আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে দক্ষিণ কামৰূপৰ আচলপাৰা। আৰু এই আচলপাৰা ৰাইজে চৰকাৰৰ ওপৰত কোনো আশা ভৰসা নেপায়, অৱশেষত আল্লাহৰ ওচৰত শেষ ভৰসা কৰিছে। আৰু সেইকাৰণে আজি শুকুৰবৰীয়া নামাজৰ পিছত ইছলাম ধৰ্মাৱলম্বী সকলোৱে সমবেত হৈ একেলগে প্ৰাৰ্থনা কৰিছে আল্লাহৰ ওচৰত। আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি এটাই আবেদন জনাইছে যে হে আল্লাহ, অৱশেষত আপোনাৰ ওচৰতে আমি শৰণাপন্ন হৈছোঁ আৰু আপুনি আমাক ৰক্ষা কৰিব পাৰে। আৰু এই মনোকামনা লৈ আজি সমগ্ৰ আচলপাৰাবাসী একত্ৰিত হৈছে আৰু একত্ৰিত হৈ আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে হে আল্লাহ, আমাক আপুনি বচাওক, কিয়নো চৰকাৰৰ প্ৰতি আমাৰ কোনো আশা নাই, আমাৰ কোনো ভৰসা নাই। সেইকাৰণে আমি আল্লাহৰ ওচৰত আমি সমূহীয়াভাৱে প্ৰাৰ্থনা জনাইছোঁ যে হে আল্লাহ, এই আচলপাৰাত থকা যিখিনি নৈপৰীয়া অঞ্চলবাসী আমি ৰাইজ আছোঁ, সেই ৰাইজসকলে আজি আপোনাৰ শৰণাপন্ন হৈছোঁ। এই মনৰ আশা পূৰণ কৰাৰ কাৰণে আজি এই আচলপাৰাবাসী ৰাইজ আজি একত্ৰিত হৈছে। কিয়নো আপোনালোকে জানে যে কিছুদিন আগত এই আচলপাৰাৰ এটি বাতৰি আমি নিউজ এনিৰ জৰিয়তে আমি প্ৰকাশ কৰিছিলোঁ। তাৰপিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো গা লৰা নাই, কোনো চৰকাৰ কিংবা প্ৰশাসনে এই অঞ্চলত উপস্থিত হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত আজি আচলপাৰা গাঁওবাসীয়ে অৱশেষত আল্লাহৰ শৰণাপন্ন হ'বলগীয়া হৈছে। আৰু সেই মৰ্মে আজি শুকুৰবৰীয়া নামাজৰ পিছত সকলোৱে সমবেত হৈ আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে আল্লাহে এই আচলপাৰা গাঁওবাসীক ৰক্ষা কৰে। আৰু আজি কিয় এই আচলপাৰাত আহি ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিয় আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনালে, এই সম্পৰ্কে আমি জানিবলৈ বিচাৰিম। আমাৰ ওচৰত আমাৰ জিকেএছ প্ৰেছ ক্লাবৰ সভাপতি আছে, তেখেতৰ ওচৰত জানিম যে ইয়াতে যিহেতু আচলপাৰাত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে, কিয় জনাইছে? হয়, নিশ্চয় এটা কথা ক'ব লাগিব যে বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠটো অত্যাধিক বৃদ্ধি পাইছে, আৰু যাৰ কাৰণে গৰৈমাৰীৰ বৰাঘাট আচলপাৰা যিখিনি ঠাই ইতিমধ্যে যথেষ্ট খহনীয়াৰ সৃষ্টি হৈছে। আৰু খহনীয়াৰ ফলত ইতিমধ্যে 40-50টাকৈ ঘৰ ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰ হৈছে, আৰু প্ৰায় 500 বিঘাৰো অধিক ভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰত যা গৈছে। তো এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে এইখিনি হোৱাৰ পিছতো যিখিনি বিভাগীয় কৰ্তৃপক্ষ আজিলৈকে তেনেকুৱা ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। স্থানীয় লোকে বা নৈপৰীয়া আমি ৰাইজসকলে যথেষ্টবাৰ বিভাগীয় কৰ্তৃপক্ষ বা স্থানীয় জনপ্ৰতিনিধিক জনোৱা হৈছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে কেনেদৰে জিঅ' বেগৰ যিটো কাম হৈছিল তাৰ পৰা অকণমান পূব ফালৰ পৰা 3 কিলোমিটাৰ ঠাই যিখিনি বাকী আছে জিঅ' বেগৰ কাৰণে, এই ঠাইখিনিত যথেষ্ট খহনীয়া হৈছে। আৰু যথেষ্ট খহনীয়া হোৱাৰ ফলত ইতিমধ্যে যিটো END মথাউৰি আছে এইখিনি পাবলৈ মাত্ৰ 100 মিটাৰ ডিষ্টেঞ্চ আছে বা বাকী আছে। তো এনেদৰে যদি খহনীয়াৰ সৃষ্টি হৈ থাকে মোটামুটি 1 সপ্তাহৰ ভিতৰত END মথাউৰিটো গুচি যাব। তো আমি আশা কৰোঁ যে এই যিটো আচলপাৰাৰ পৰা টপাৰ পথাৰলৈকে যিখিনি 5 কিলোমিটাৰ ঠাই জিঅ' বেগৰ কাম হৈছে 72 কোটি টকাৰ, ইয়াৰ পৰা পূবফালে যিটো 3 কিলোমিটাৰ ঠাই বাকী আছে এই ঠাইখিনি জিঅ' বেগৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি আবেদন জনাইছোঁ। কিন্তু ইমান দিন আমি অপেক্ষা কৰি শেষ মুহূৰ্তলৈকে আমি কোনো ধৰণৰ চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ সহায় নোপোৱাত আজি আমাৰ নৈপৰীয়া যিসকল ৰাইজ আছে আজি একত্ৰিততে আমি ভগৱান বা আল্লাহ তালাৰ ওচৰত শেষ ভৰসা হিচাপে আমি লৈছোঁ আৰু মনাজাত কৰিছোঁ। যিহেতু ভগৱান বা আল্লাহ এজনক মাৰিব পাৰে, বচাব পাৰে, সেই হিচাপে আমি আজি আল্লাহৰ ওচৰত ভৰসা কৰি আজি এই প্ৰাৰ্থনা মনাজাত কৰিছোঁ। হয়, অৱশেষত এটা কথা প্ৰকাশ পাইছে যে আল্লাহে বচাব পাৰে, আল্লাহ মাৰিব পাৰে, আৰু চৰকাৰৰ প্ৰতি কোনো ভৰসা নাই। সেই কথাটোকে ৰাইজে অৱগত হোৱাৰ পিছত অৱশেষত আল্লাহৰ ওচৰত শেষ ভৰসা কৰিছে আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু আমি জানিবলৈ বিচাৰিম যে আমাৰ ওচৰত এজন সচেতন যুৱক আছে, আপুনি কি ক'ব যে এই অঞ্চলত যিহেতু আচলপাৰা অঞ্চলত বৰাঘাট অঞ্চলত বিগত কেইবাদিন ধৰি আবতৰীয়া বৰষুণৰ ফলত যিটো বানৰ সৃষ্টি হৈছিলে, কিছুমান পৰিয়াল ইতিমধ্যে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে, কিমান ক্ষয় ক্ষতি হৈছে এই অঞ্চলৰ? হয়, নিশ্চয় আপোনালোকে চাইছে
ইয়াতে 50ৰো অধিক মানে পৰিয়াল আছিল। ইতিমধ্যে মানে এইটো সপ্তাহত ইয়াৰ পৰা স্থানান্তৰ হৈছে। বাকী 500ৰো অধিক বিঘা কৃষিভূমি মাটি ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। ইতিমধ্যে আপোনালোকে চাইছে, লক্ষ্য কৰিছে, মানে গুমিৰ পৰা আৰম্ভ কৰি আলিকাষলৈ মানে এইখিনি কাম ঠিকেই আছে। আৰু আমাৰ আচলপাৰাৰ পৰা একেবাৰে গৰুৰ চৰলৈ মানে 5 কিলোমিটাৰ কাম ইতিমধ্যে হৈছে। কিন্তু চৰকাৰে এটা কাম কৰিছে, মাজত আৰু 3 কিলোমিটাৰ বাকী ৰাখিছে। এইখিনি মাজত 3 কিলোমিটাৰ কাম কৰি দিলে আলিকাষৰ পৰা আমাৰ আচলপাৰালৈ মানে আমি মানে স্থায়ীভাৱে বসতি কৰিব পাৰোঁ। কিন্তু এইখিনি মানে কোনো ধৰণৰ চৰকাৰে এতিয়ালৈকে গুৰুত্ব দিয়া নাই। আমি বাৰে বাৰে ৰাইজৰ ফালৰ পৰা এইখিনি জনোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু যদি চৰকাৰ প্ৰশাসনে এইটোৰ গুৰুত্ব নিদিয়ে, কাম নকৰে, কিন্তু অচিৰে এই বৃহৎ এলেকা মানে ইয়াৰ পৰা আমি উঠি যাব লাগিব, এনেকুৱা পৰিস্থিতি হৈ আছে আজি। হয়, ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। ৰাইজে এটা কথাই ক্ষোভ প্ৰকাশ কৰিছে যে আজি বিগত কেইবাদিন ধৰি আৱতিৰে যিটো বৰষুণ হৈছিলে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈছিলে, আৰু এই বৰষুণৰ ফলশ্ৰুতিত ৰাজ্যৰ বিভিন্ন নৈ উপনৈ ইতিমধ্যে বানৰ কবলত পৰিছে। বিভিন্ন এলেকাৰ ৰাইজ ইতিমধ্যে বানৰ কবলত পৰি উটি গৈছে। বিভিন্ন খেতি মাটি ধৰা ইতিমধ্যে নদীত যা গৈছে। কিন্তু তাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই এই অঞ্চলসমূহত আহি কোনো পৰিদৰ্শন নকৰাৰ ফলশ্ৰুতিত আজি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আৰু অৱশেষত ৰাইজে আল্লাহৰ ওচৰত শৰণাপন্ন হৈছে আৰু আল্লাহক অনুৰোধ জনাইছে, আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে হে আল্লাহ, আপুনি আমাক মাৰিব পাৰে আৰু আপুনি আমাক জীয়াই ৰাখিব পাৰে। আৰু সেইকাৰণে আজি দক্ষিণ কামৰূপৰ আচলপাৰাত ইয়াত থকা যিখিনি ইছলাম ধৰ্মাৱলম্বী লোকসকল আছিলে, আজি শুকুৰবৰীয়া নামাজৰ পিছত সেই লোকসকল আজি নৈপৰীয়া অঞ্চলত আহি উপস্থিত হয়। আৰু সেই নৈপৰীয়া অঞ্চলত উপস্থিত হৈ সকলোৱে আল্লাহৰ ওচৰত দোৱা মাগিছে যে হে আল্লাহ, তুমি আমাক মাৰিব পাৰা, তুমি আমাক জীয়াই ৰাখিব পাৰা।